ৰখা হয় য'ত আমাৰ যিটো আমাৰ গুটি থাকে না লবৰৰ গুটি সেই গুটিটো আমাৰ ইয়াতে ৰোপণ কৰে দেখিছে এইটো কাপ হাই হেল্ল' ৱেলকাম বেক টু মাই দীপাংকৰ ভিলেজ ব্লগ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো আজি আমি উপস্থিত আছোঁ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত এনেকুৱা এখন নাৰ্চাৰী হৈ আছে য'ত আমাৰ মানে এছিয়াৰ ভিতৰতে আটাইতকৈ বৃহৎ বিখ্যাত বুলি ক'ব লাগিব যিটো আমাৰ ডিটেনশ্যন কেম্প গোৱালপাৰা ডিষ্ট্ৰিক্টতে আছে তো সেই ডিটেনশ্যন কেম্পৰ লগতে আমাৰ এখন বৃহৎ নাৰ্চাৰী হৈছে সেই নাৰ্চাৰীখনত বহুতো মানুহ মানে কাম কৰি আছে তো সেই কাম কৰি থকা আৰু বহুতো মানুহ ইয়াতে কৰ্মসংস্থাপন পাইছে তো আমাৰ সেইবোৰ নাৰ্চাৰী আহি পেলাই আমাৰ বহুতে ভালেই হৈছে কিন্তু সেই নাৰ্চাৰীখন আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আৰু দেখিবলৈ আহিছোঁ তো আপোনালোকক বহুত এই নাৰ্চাৰীখনত কেনেকুৱা কি বহুত দেখুৱাম আপোনালোকক চাই থকা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ তো আজি নাৰ্চাৰীখন দেখুৱাম তো যিবোৰ কাপ কেনেকৈ যিবোৰ লাইনকৈ ৰাখিছে এইবোৰ দেখিছে লাইন কৰাৰ আগতে এনেকৈ মানে দেখিছে গাঁত খান্দিব লাগে মানে ৰছী টানি পেলাই এনেকৈ লাইন কৰি লৈছে লাইন কৰাৰ পিছত এনেকৈ দেখিছে কেনেকৈ গাঁত খান্দিছে এনেকুৱাকৈ গাঁত খান্দিব লাগে তো কেনেকুৱাকৈ গাঁত খান্দে তো আপোনালোকক দেখুৱাই আছোঁ আৰু দেখুৱাইছোঁ কেনেকুৱাকৈ গাঁত এইবোৰ দেখিছে লাইন দেখিছে এইবোৰ মানে दारूमान निकला है हम लोग हेलो दारूमान निकल गया दारूमान निकला है এইবোৰ গোটেইবিলাক মানুহ দেখিছে কেনেকৈ কাম কৰি আছে বহুতো মানুহ ইয়াতে এনেকৈ কাম কৰি থকা দেখিবলৈ পোৱা গৈছে তো আৰু গাইজ এই দেখিছে এই গাঁতবোৰ যেতিয়া মানে এই যিটো কাপটো সোমোৱাৰ আগতে মানে মেডিচিন মাৰিব লাগে তো মেডিচিন কেনেকুৱাকৈ মাৰে দেখুৱাই আছোঁ মেডিচিন এইফালে আছে মেডিচিন মৰাৰ কাৰণে মানুহ তো মেডিচিন কেনেকুৱাকৈ মাৰিব লাগে দেখাই দিয়াচোন অকণমান দেখিছে এইবোৰ এনেকুৱাকৈ মেডিচিন মাৰি আছে মানে বহুত মানে ষ্ট্ৰিকলি কৰিব লাগে মানে যিকোনো এটা দেখিছে এটা গাঁতত যাতে মানে এনে নাযায় তো গোটেইবোৰ গাঁতবিলাকতে মেডিচিন মাৰিব লাগে দেখাই দিয়া অকণমান দেখাই দিয়া তো এনেকৈ মেডিচিন মাৰি দেখিছে কেনেকুৱাকৈ মেডিচিন মাৰি ৰাখিছে মাৰিবলৈ ধৰিছে দেখিছে আমাৰ ভণ্টিহঁতে কেনেকুৱাকৈ এই ৰ'দত দেখিছে যিটো বয়স মানে ঘৰত বহি থাকিবলৈ আৰামত ফেনৰ তলত বহি থকা সময়তো এতিয়া দেখিছে ইমান এইটো বয়সত কেনেকুৱাকৈ কষ্ট কৰিছে আপুনি দেখিছে আৰু এইফালে দেখিবলৈ পাইছোঁ বহুত মানুহ দেখিছে কাম কৰি আছে একেলগে তো ভাল লাগিছে এনেকৈ কাম কৰি মানে দেখি পেলাই কাম কৰি আছে বহুতো মানুহ এনেকৈ আমাৰ মানে দুখীয়া মানুহ ইয়াতে কাম কৰিবলৈ পাইছে আমাৰ এইখন নাৰ্চাৰীত তো আমাৰ এইখন নাৰ্চাৰীক ধন্যবাদ দিব লাগিব তে আমাৰ এই গাঁওখনৰ ওচৰতে যে এনেকুৱা এখন নাৰ্চাৰী আহি পেলাই আমাৰ যিবোৰ দুখীয়া লোক যিবোৰ দৰিদ্ৰ লোক আছে সেই দৰিদ্ৰ লোকক কিছু কৰ্মসংস্থাপন দিছে তাৰ কাৰণে আমাৰ এই কোম্পানী এই মানুহসকলক বা কোম্পানীৰ যি গ্ৰুপ আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক দেখাইছোঁ এইবোৰ যিটো আমাৰ য'ত পুলিৰ কাৰণে পুলি ৰখা হয় য'ত আমাৰ যিটো আমাৰ গুটি থাকে না লবৰৰ গুটি সেই গুটিটো আমাৰ ইয়াতে ৰোপণ কৰে দেখিছে এইটো এইবোৰ কাপবিলাকত মানে সাৰ ভৰাই দিয়া হয় সাৰ ভৰাৰ পিছত আমাৰ গুটিটো মানে ৰোৱাৰ পিছত মানে এমাহ 2 মাহ সময় লয় যিটো গজি উঠিবলৈ তো যেতিয়া গজি উঠাৰ ফলত মানে কি ষ্টামৰ কাৰণে তেখেতে আৰু এটা এনেকুৱাকৈ বেলেগ এটা চিষ্টেমত মানে ষ্টক কৰা হয় ষ্টক যেতিয়া ষ্টাম কৰি পেলাই যেতিয়া ডাঙৰ হ'ব তো আপোনালোকক কেনেকুৱাকৈ ষ্টাম কৰে তো আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ ষ্টাম কৰাৰ পিছত কিমান ডাঙৰ হৈলৈকে তেওঁলোকে চেল কৰে তো আপোনালোকক দেখুৱাই আছোঁ মোৰ লগত আহি থাকক আৰু তো এইবোৰ দেখিছে এইবোৰ কেনেকৈ কাপ দেখিছে এইটো সাৰ ভৰোৱা হৈছে এইবোৰ কাপত সাৰ দেখিছে আপোনালোকে চাওক ভালকৈ এইবোৰ এই সাৰবিলাকত মানে যেতিয়া গুটি ৰোপণ কৰিব তো ইয়াৰ পৰাই মানে আমাৰ পুলিৰ কাৰণে ৰেডি হ'ব তো দেখুৱাইছে কেনেকুৱাকৈ এইবোৰ দেখুৱাই দিয়া দেখিছে কেনেকুৱাকৈ মানে এইবোৰ মানে কাপ ভৰাই পেলাই কেনেকুৱাকৈ ষ্টক কৰি থৈছে দেখিছে বহুতো মানে ইয়াতে হাজাৰ কাপ ইয়াতে ষ্টক কৰি ৰাখিছে আৰু দেখুৱাইছোঁ আপোনালোকক মানে কিমান ডাঙৰ এৰিয়া দেখিছে মোৰ লগত আহি থাকক আপোনালোকক দেখুৱাই আছোঁ মই আমাৰ নাৰ্চাৰী ইমান এটা ডাঙৰ এটা বৃহৎ এলেকা যিটো নাৰ্চাৰী তেখেতে মানে এনেকৈ ইয়াতে আমাৰ যিটো গোৱালপাৰা ডিষ্ট্ৰিক্টত মানে নাৰ্চাৰী হৈ আছে সেই নাৰ্চাৰীখন মানে যিটো নাৰ্চাৰী দেখিলে আপোনালোক দেখুৱালোঁ এইটোতো বহুত ডাঙৰ এৰিয়া মানে ইয়াতে মানে যদি আপোনালোকে মানে গোটেই জেগাখন যিটো গোটেই নাৰ্চাৰীখন ঘূৰিব খোজে তো আপোনালোকে দিনটো মোটামুটি আমাৰ 2 ঘণ্টা 3 ঘণ্টা সময় লাগিব আমাৰ গোটেই নাৰ্চাৰীটো এপাক মাৰিবলৈ তো আপোনালোক দেখুৱাই আছোঁ আৰু এইপিনে দেখিছে এইবোৰ আমাৰ এৰিয়া এইবোৰ দেখিছে খোলা এইবোৰ মানে আৰু নাৰ্চাৰী কৰিব এইবোৰ আৰু নাৰ্চাৰী হ'ব এইবোৰত তো এইবোৰ দেখিছে এইবোৰ দেখুৱাইছোঁ এইবোৰ এনেকৈ মানে যেতিয়া মানে পুলি কৰা হয় যেতিয়া পুলি কৰা হয় তেতিয়া এনেকুৱাকৈ ঘৰ এনেকুৱাকৈ দেখিছে কেনেকুৱাকৈ চালি লগাইছে তো মানে যেতিয়া চালিটো কিয় লগাইছে মানে বৰষুণৰ পানীটো যাতে আমাৰ ডাইৰেক্ট মানে গছৰ পুলিটো আহি পেলাই এটেক নকৰে তাৰ কাৰণে আমাৰ সেই এনেকুৱাকৈ চালি দিয়া হয় চালিটো দেখুৱাই দিয়া অকণমান
দেখিছে চালি এনেকুৱাকৈ চালি এনেকুৱাকৈ চালিৰ ভিতৰত মানে নেট এই চালি বুলি ক'লে নেট এইটো নেট হয় আমাৰ পানী যাতে ডাইৰেক্ট পানীটো নপৰে পানীটো মানে যদিও অলপকৈ যেতিয়া যেনেকৈ পৰে সেইটোৰ কাৰণে নেট দিয়া হৈছে তো নেট যেতিয়া সেই পানীটো অলপকৈ পৰিলে আমাৰ গছ সেইবোৰ দেখিছে পুলিবোৰ কাৰণে ভাল তো এনেকৈ দেখিছে এনেকৈ প্ৰস্তুত কৰি ৰাখিছে এনেকুৱাকৈ ষ্টেপ কৰি ৰাখিছে এইবোৰ জাষ্ট পুলিৰ কাৰণে আৰু এইবোৰ দেখিছে মানে এনেকুৱাকৈ সাৰ মানে যিবোৰ আমাৰ কাপত আপোনালোকক দেখুৱাইছোঁ অলপ আগতে এনেকুৱাকৈ সাৰ যিবোৰ মানে কাপত সাৰ কৰি পেলাই তেনেকৈ পুলি কিবা কৰা হয় পুলিৰ কাৰণে প্ৰস্তুত কৰা হয় তো আৰু দেখিছে এইপিনে মানে এইবোৰ সাৰৰ কাৰণে এনেকৈ কাপত সাৰ বুঢ়া হৈছে সাৰ পোৱাৰ পিছত এনেকুৱাকৈ গুটি ভৰাব তাৰপিছত এনেকুৱাকৈ গুটি দিয়াৰ পিছত মানে এনেকৈ পুলি প্ৰস্তুত হ'ব আমাৰ এইপিনে এইবোৰ দেখিছে কেনেকুৱাকৈ কেনেকৈ ৰবৰৰ গুটি যে কৈছোঁ আপোনালোকক দেখুৱাইছিলোঁ ন ৰবৰ গুটি কেনেকৈ মানে ইয়াতে ৰোৱা হয় তো এনেকুৱাকৈ ফেলে মানে দেখিছে কেনেকুৱাকৈ ৰাখিছে ৰবৰ গুটি চাৰিখনকৈ ৰাখিছে ৰবৰৰ গুটি তো এই গুটিৰ পৰাই যেতিয়া পুলি হ'ব দেখিছে এই গুটিৰ পৰা পুলি হ'ব আৰু ইয়াৰ পৰাই ষ্টাম যেতিয়া পুলি হৈ উঠিব তেতিয়া ষ্টাম কৰা কাৰণে ব্যৱস্থা কৰিব তো দেখিছে কেনেকুৱাকৈ ৰাখিছে এইবোৰ আৰু এইবোৰ এইটো দেখিছে ন আৰু এটা কথা এইটো দেখিছে এইবোৰ গুটি যেনেকৈ এইবোৰ গুটিবোৰ ৰাখিছে না যিবোৰ গুটিবোৰ ৰখাৰ পিছত এইবোৰ এনেকৈ ওপৰত সাৰ দি পেলাই ঢাকি থৈছে গুটিবোৰ তেতিয়াহ'লে মানে সোনকালে গজি উঠাত মানে সহজ হৈ উঠিব তো এইবোৰ দেখিছে গুটি দিয়াৰ পিছত এনেকৈ ওপৰত মানে সাৰ দি এনেকৈ বন্ধ কৰি থৈছে মানে নেদেখাকৈ থৈছে তো এইবোৰ দেখিছে এইবোৰত সাৰ দিয়া নাই তো সাৰ দিব আৰু এনেকৈ ৰাখিছে এতিয়ালৈকে তো গাইজ দেখাইছোঁ আপোনালোকে দেখি মোৰ পিছফালে কিমান এটা বিহৰ এলেকা দেখিছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে কিমান এটা দেখিবলৈ ধুনীয়া লাগিছে কেনেকৈ ৰাখিছে শাৰী পাতিকৈ দেখিছে আপোনালোকে নিশ্চয় তো আপোনাৰ আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে আৰু মানে চাই থাকক মোৰ ভিডিঅ'টোত মানে বহুতো এনেকুৱাকৈ দৃশ্য আৰু আছে এইপিনে বহুত ডাঙৰ এৰিয়াটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দেই বহুত তো দেখিছে আপোনালোকে মোৰ পিছফালে কেনেকুৱাকৈ এইবোৰ গোটেইবিলাক মানে ষ্টাম্প কৰা নাই এতিয়া ষ্টাম্প হোৱা নাই এইটো মানে এইটো পুলিৰ কাৰণে এনেকুৱাকৈ প্ৰস্তুত কৰি ৰাখিছে তো ইয়াৰ পৰাই আৰু মানে ষ্টাম্প কৰাৰ কাৰণে আন এটা জেগাত লৈ যাব তো এনেকুৱাকৈ এতিয়া পুলিৰ কাৰণে এনেকুৱাকৈ ৰাখিছে মানে চাৰিওফালে নাৰ্চাৰী গোটেই যিবোৰ মানে মাটি আমাৰ ইয়াতে মানে মাটি পৰি আছিলে যিবোৰ মানে চৰকাৰী হওক বেচৰকাৰী হওক মাটি যিবোৰ পৰি আছিলে সেই মাটিবোৰ মানে কোনো এতিয়া আৰু খালী নাই গোটেইবোৰ সিহঁতে যিবোৰ টীম আহিছে মানে কেৰেলাৰ পৰা সেই টীমে গোটেইখিনি মানে দেখিছে গোটেই মাটি মানে এনেকুৱাকৈ মানে দেখিছে এনেকুৱাকৈ নাৰ্চাৰী সজাইছে তেখেতে দেখিছে তো নাৰ্চাৰী সজোৱাৰ ফলত আমাৰ ভালেই হৈছে মানে বেয়া হোৱা নাই তো দেখিছে আৰু দেখিছে এইবোৰ কাপ কেনেকুৱাকৈ আনি থৈছে কাপ মানে ইয়াতে বহুত হাজাৰ কাপ এনেকুৱাকৈ ৰাখিছে সেই কাপবোৰতে মানে যিবোৰ মানে যেতিয়া লগা হয় তো তালৈকে লৈ যোৱা হয় তো এনেকৈ দেখি কাপবোৰ ইয়াৰ পৰা ষ্টক কৰি ৰাখিছে আৰু কোনোবাই যদি মোৰ এই ভিডিঅ'টো চাই পেলাই কোনোবাই যদি মানে এইখন নাৰ্চাৰীৰ পৰা যদি ৰবাৰ মানে ল'ব বিচাৰে তো মোৰ ভিডিঅ'টোত কমেণ্ট কৰিব পাৰে তো মই কিছু সিহঁতৰ লগত মানে যোগাযোগ কৰাই দিম তো আপোনালোকে যদি এইখন নাৰ্চাৰীৰ পৰাই আপোনালোকে কিছু ইয়াৰ পৰাই মানে এই ৰবৰ ষ্টাম্প ল'ব বিচাৰে তো মোক কণ্টেক্ট কৰিব মোক কমেণ্ট কৰিব ভিডিঅ'টোৰ তলত তো মই নিশ্চয় আপোনালোকক অকণমান সহায় কৰিম তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল থেংক ইউ